গুৱাহাটী যেন ভৰণ সুন্দৰী যেনিয়ে চাই ৰৈ যায় চকু হঠাৎ সৌন্দৰ্যৰ দেৱতাৰ যেন পৰশ পৰিল গুৱাহাটীত নিশাৰ গুৱাহাটীৰ আলোকসজ্জাৰ দৃশ্য এয়া এডভান্টেজ আছামৰ কাৰ্যসূচী উপলক্ষে আটক ধুনীয়াকৈ সজাইছে মহানগৰক মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী বিধায়ক সকলো লগতে প্ৰতিটো ডিপাৰ্টমেণ্ট চৰকাৰী ডিপাৰ্টমেণ্ট উঠি পৰি লাগিছে বৰ্তমান মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এনেদৰে হাতত ব্ৰাছ লৈ অল্পনা অংকন কৰি থকা পৰিলক্ষিত হৈছে এয়া জনতা ভৱনৰ নিশাৰ সৌন্দৰ্য 6 মাইল উৰণীয়া সেতু ভৰলুৰ দলং বিভিন্ন চিত্ৰ তথা ফুল আৰু আলোকেৰে সজাই তুলিছে এয়া দিনৰ ভাগত দীঘলী পুখুৰীৰ দৃশ্য এতিয়া চাওক দীঘলী পুখুৰীৰ নৈশ শোভা গ্লোবেল ইনভেষ্টৰ সামিট উপলক্ষে এই সৌন্দৰ্য নামি আহিল গুৱাহাটীলৈ পিছে স্থায়ী হবনে এই সৌন্দৰ্য চৰকাৰৰ সদিচ্ছা থাকিলেও একাংশ লোকৰ দুষ্কাৰ্যৰ বাবে এই অপৰূপ সৌন্দৰ্য ৰক্ষা কৰা জটিল হয় সংশ্লিষ্ট কৰ্তৃপক্ষৰ বাবে ইতিমধ্যে নতুনকৈ ৰং কৰা দেৱাল ডিভাইডাৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে বুৰাই দিছে পিকেৰে এই বাতৰি ইতিপূৰ্বে সম্প্ৰচাৰ কৰা হৈছে ইমানেই নহয় দীঘলী পুখুৰীৰ পৰা দুষ্কৃতিকাৰীয়ে চুৰি কৰিলে প্ৰশান্তি উদ্যানৰ পৰা চুৰি হল 2800 টকা মূল্যৰ শোভাবৰ্ধক সামগ্ৰী গুৱাহাটী সৌন্দৰ্য বৰ্ধনত গুৰুত্ব দিছে ৰাজ্য চৰকাৰে কিন্তু একাংশ মহানগৰবাসীৰ মানসিকতা চাওকচোন কেনেধৰণে দীঘলী পুখুৰী পাৰত সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা চুৰ কৰি নিলে সৌন্দৰ্য বৰ্ধনৰ সামগ্ৰী চোৰিয়া এটা লৈ গৈছে আৰু বল এটা টাইপ ৰাতি নিছে এইখনটো বন্ধ আছিল বন্ধ আছে সিকিউৰিটিও আছে আমাৰ সিকিউৰিটিটো ৰাউণ্ড মাৰে নহয় ডাঙৰ ঠাই এটা যি উপলক্ষতেই নহওক প্ৰশাসনে মায়ানগৰীৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে মহানগৰীক কিন্তু একাংশ ঘৃণনীয় মানসিকতাৰ লোকৰ সহ্য হোৱা নাই এই চকু জোৰ পৰা দৃশ্য স্বাভাৱিকতেই ধিক্কাৰৰ পাত্ৰ সেইসকল লোক আজি ইমান ধুনীয়াকৈ সজাইছে কিন্তু দুদিন পিছত আহি মানুহে পিকাই থৈ যাব ৰাস্তা ডিভাইডাৰবিলাকত মানুহে পিকাই থৈ যায় বা কোনোবাই চুৰ কৰিছে এনেকুৱা মানসিকতা ভাল নহয় আচলতে চুৰ কৰিছেতো এইটো মহানগৰবাসীও সজাগ হ'ব লাগিব আৰু আমাৰ সিকিউৰিটি সিস্টেমও সজাগ হ'ব লাগিব অসমলৈ অহা অধিকাংশ লোকেই পাক মাৰে কামাখ্যাত সেয়েহে কামাখ্যা মন্দিৰ এলেকাটো বিনন্দীয়া ৰূপ প্ৰদানৰ চেষ্টা কৰিছে প্ৰশাসনে মন্দিৰ কৰ্তৃপক্ষই কামাখ্যা দৰ্শনকাৰী গ্লোবেল ইনভেষ্টৰ সামিটৰ অংশগ্ৰহণকাৰী মন্ত্ৰী বিষয়া উদ্যোগপতি ব্যৱসায়িক গামোচা আৰু কামাখ্যা বিষয়ক পুথিৰে আদৰণি জনাইছে ইয়াৰ মাজতে দেৱীপীঠ কামাখ্যাত উপস্থিত হল বলিউডৰ সংগীত পৰিচালক সাজিদ আলিও কাজিৰঙা ভ্ৰমণ সামৰি সপৰিয়ালে কামাখ্যা দৰ্শন কৰিছে সাজিদে हम आते रहता हूँ गुवाहाटी में और इस बार काजीरंगा भी जाना हुआ बिकॉज राइनो को देखना था एलिफेंट राइड लेना था ৰাইজৰ আশা স্থায়ী হওক গুৱাহাটীৰ সৌন্দৰ্য উজ্জ্বলি থাকক উত্তৰ পূবৰ দুৱাৰমুখ ভাবো যে দুদিনৰ কাৰণে ইমান ধুনীয়াকৈ সজাই পৰাই তোলাতকৈ আমি যদি এইখিনি সদায় কাৰণে মেইনটেইন কৰিব পাৰো তেতিয়াহ'লে বেছি ভাল হয় ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম